কৃষ্ণ বন্ধু বান্ধৱীসকল নমস্কাৰ বন্ধু বান্ধৱীসকল নিশ্চয় আপোনালোকে ভালে কুশলে আছে নহয়নে বাৰু আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে ভালে কুশলে থাকিব বন্ধু বান্ধৱীসকল আজি মই লৈ আহিছো ভাৰতৰ কেইটামান সাধাৰণ জ্ঞানৰ কিছুমান প্ৰশ্ন উত্তৰ বলক আজি প্ৰশ্ন উত্তৰ ভিডিঅটি আৰম্ভ কৰোঁ আজিৰ প্ৰশ্ন নং 1 হৈছে অসমত কোনে প্ৰথমতে ৰেল যোগাযোগ আৰম্ভ কৰিছিল ইয়াৰ উত্তৰ হৈছে অসম ৰেলৱে আৰু কোম্পানী আজিৰ প্ৰশ্ন নং 2 অসমত নৌসেনা কেতিয়া আৰম্ভ হয় ইয়াৰ উত্তৰ হৈছে উত্তৰ 1847 চনত আজিৰ প্ৰশ্ন নং 3 কোনে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মাণ কৰা শৰাইঘাট দলংখনৰ নক্সা আৰু পৰিকল্পনা কৰিছিল ইয়াৰ উত্তৰ হৈছে বিচি গাংগুলী আজিৰ প্ৰশ্ন নং 4 অসমৰ প্ৰথম আকাশী যান চালক কোন আছিল ইয়াৰ উত্তৰ হৈছে মহানন্দ দাস আজিৰ প্ৰশ্ন নং 5 ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা শৰাইঘাট দলংখন কোনে উদ্বোধন কৰিছিল ইয়াৰ উত্তৰ হৈছে উত্তৰ জৱাহৰলাল নেহেৰু 1962 চনত বন্ধু বান্ধৱীসকল আজি প্ৰশ্ন উত্তৰ ভিডিঅ' ইমানতে অন্ত পৰিছে জয় আই অসম জয় ভাৰত বন্দে মাতৰম